মেডামক সুধিছো যাব পাৰে কাজিয়াখন কিন্তু একে আননেচাৰেলি হৈছে আননেচেচাৰী মই মানে কেকে চাওঁ কুখন নহ'লে দাখন ল'বলৈ দিছে চাফা কৰিবলৈ নলয় ঠিক আছে কিন্তু মোক পানীত পেলাব কিয় চাওঁ পানীত পেলাই দিলে নহয় বুকুচাৰ উঠাই লৈছিলে মই যেনে তেনেহে সুলকি আহিছোঁ তৃষ্ণা কোমল খাটনীয়া অত্যাচাৰী আৰু মই সহ্য নকৰিম চাগে আৰু চাওঁ ই কি কৈ আছে মোৰ কথা ক'লে গলি অৰি অৰি এইফালে আহক সৰু ল'ৰা ছোৱালীৰ নিচিনা চুচৰি যাওক কিয় তাৰ লগত নেখেলিব কৈছে ইয়াৰ পিছত আগতে কাম জংঘল চাফা কৰিব লাগে ডমচুটত লাগিব একদম ঠিক কথা কৈছে নিজৰ বুলি ৰ'বচোন ৰ'ব ডিউটি এৰি কি আমি এইবোৰ কৰিম এতিয়া আৰে বাবা এইটো ডিউটিয়ে জংঘল চাফা কৰাটো আমাৰ কেতিয়াবা ডিউটি হ'ল নহয়নো কি মই নোৱাৰো দেই সেইবোৰ অৰি পাৰিবও লাগিব কৰিবও লাগিব মই হাবিলদাৰেও চাফা কৰিব লাগিব নিশ্চয় মিলিয়ে খুদ MLA এজনে যদি চাফাই কাম কৰিব পাৰে আপুনি কিয় নোৱাৰিব নিজৰ বুলি কোনজন MLA চাফা কৰিছো অবজেকশ্যন ইয়ৰ অনাৰ মোক ক্লায়েণ্টক বৰ বেয়াকৈ মানসিক টৰ্চাৰ কৰিছে ইয়ৰ অনাৰ মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে মানে কি কৰি আছো এইবিলাক মই মিনি এডভকেট নহয় জানো প্ৰেক্টিচ কৰি আছো হে ভগৱান এইবোৰ ভেকুটি ভাওনা কৰি থাকিলে সেই পুৱা কামটো যাব এতিয়া হাতৰ মন্ত্ৰী কাম যাবলৈ নিদিম দেই এইবাৰ মেডাম মই আহি আছো খালে নাটলাং নাটলাং নে খাপলাং হেই নাটলাং নাটলাং কোনজন MLA নাম MLA নাম নাটলাং নহয় নাটলাং হ'ল এটা মিজু শব্দ ইয়াৰ অৰ্থ হৈছে শ্ৰমদান মানে মিজু সমাজৰ এক অপৰিহাৰ্য অংগ হৈছে নাটলাং তই কোনোবা MLA কথাহে কৈ আছিলি কথাৰে একো লিংকেই নাই আপোনালোকে লিংক চিং বাদ দিয়ক কামে কামে লাগি যাওকচোন ৰ নাটলাঙৰ বিষয়ে ভালকে কচোন সেইবিলাক পিছতো শুনি থাকিব পাৰিব আগতে কামে কামে লাগি যাওক এইটো আপুনিনো বিচনাৰ পৰা জঁপিয়াইছিল কিয় মিনি এডভকেট যে প্ৰেক্টিচ কৰিছিলে মেডাম মোক কিন্তু কামটোৰ পৰা এৰি নিদিব দেই নাই নিদিওঁ কিন্তু আজি আপুনি ৰেষ্ট লওক কাইলৈৰ পৰা যাব এই নালাগে মেডাম মই আজিয়ে পাৰিম ধৰিলে নে লাহে কেকেদা প্ৰতি শনিবাৰে মিজুসকলে নাটলাং কৰে প্ৰতি ঘৰৰ একোজন নাটলাঙত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক হে হয় জানো হয় মিজু সমাজৰ প্ৰতিজনে ওচৰ চুবুৰীয়া অফিচ কাছাৰী সকলোতে নাটলাং কৰি চাফা কৰে তাৰ বিনিময়ত পইচা লয় আৰু সেই পইচাৰে সমাজৰ বিভিন্ন কামত খৰচ কৰে নিজৰ বুলি কেইটা আৰু ইণ্টাৰেষ্টিং MLA IAS বিষয়াৰ পৰা আৰম্ভ কৰি সকলোৱে এই নাটলাঙত অংশগ্ৰহণ কৰে তেওঁলোকৰ ঠাইবোৰ চাফা হ'ল টকাও ইনকাম হ'ল আৰু ৰাহি হোৱা টকাৰে সমাজৰ কামত ব্যৱহাৰো হ'ল বহুত ধুনীয়া আইডিয়া চা ঠিকেই সেইকাৰণে আমি সপ্তাহৰ এটা দিন আমাৰ চাফাই কামত ইউজ কৰিব নোৱাৰোঁনে মই মাত্ৰ কাৰবাৰটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ চ' লেটছ ষ্টাৰ্ট কেকেদা আপোনাৰ কথাটোচোন কোনেও গুৰুত্ব নিদিছে তাকেইতো মই ইমান ভুল কথা কৈ দিলোঁ নে চিন্তা কৰি চাম সি চিন্তা কৰিহে চাব এতিয়া এনে নপতা ফুকনটো সি নাটলাং পাতে
মিজু সমাজৰ নাটলাং আপুনি জানে কোনোবাই যদি নাটলাঙত ভাগ ল'ব নোৱাৰে তেনেহ'লে সেই ঘৰ মানুহে 100 টকা ফাটনা হিচাপে দিব লাগে মানে ফাইন তাৰমানে কথাবোৰ সঁচা সঁচা ৰাস্তা নলা নৰ্দমা মানুহৰ ঘৰৰ চৌহদ অফিচৰ চৌহদ আদিত তেওঁলোকে নাটলাং কৰে মিটাৰটো কি ছাৰ কিহৰ মিটাৰ আপুনি যে নাটলামৰ কথাটো গুৰুত্ব নিদিছে ন চাওক এনেকেতো নচলিব ন তুমি ইমান বগা চিগা ছোৱালীজনী গাত যদি অকণমান মলি থাকে তুমি ভাল পাবা নাপাওঁ এই কাপোৰযোৰ লেতেৰা হৈ থাকিলে পিন্ধিবা কিয় পিন্ধিম ঠিক আছে তুমি যদি গাত মলি থাকিলেও বেয়া পোৱা কাপোৰযোৰ লেতেৰা হ'লে নিপিন্ধা তেনেহ'লে আমাৰ এই চৌপাশটো কিয় লেতেৰা হৈ থকাটো বিচাৰিছা চাফা নকৰা কিয় পৰিৱেশ আদি চাফ চিকুণ হৈ থাকিলে ভালো লাগে বাৰু দিয়কচোন সেইবুলিয়ে মই প্ৰেচিডেণ্ট মানুহটোৱে সেইবিলাক কাম কৰিম নেকি বাৰু এতিয়া 10 তুমত কৰিব লাগিব আমিয়ে আমাৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰাখিব লাগিব যেতিয়া পৃথিৱীয়ে ক'ব আমাৰ গাঁওখন আমাৰ চহৰখন পৰিষ্কাৰ বুলি তেতিয়া আমাৰ কিমান ভাল লাগিব আজি মৌলিনাঙৰ মানুহখিনিয়ে কিমান গৌৰৱ অনুভৱ কৰে কৰ মৰ্ণিং লং ইনচে মিলিয়ে মেঘালয়ৰ মৌলিনাং গাঁওখনত পলিথিন নিষিদ্ধ য'তে ত'তে থু খেকাৰ পেলাব নোৱাৰি 500 জনসংখ্যা গাঁওখন এছিয়াৰ ভিতৰতে এখন চাফা গাঁও এছিয়াৰ ভিতৰতে চাফা গাঁও হিচাপে সেই গাঁওখনে পুৰস্কাৰো পাইছে নিজৰ বুলি আমিও আমাৰ গাঁওখন আমাৰ চহৰখন পৰিষ্কাৰ কৰি সজাই তুলিব নোৱাৰোনে ছাৰ বৰ্ষিং বে কিন্তু আমাৰ ডিপাৰ্টমেণ্টৰ সাহস আমাৰ গৌৰৱ আপুনিও যদি তেনেকুৱা কিবা এটা কাম কৰিলে হয় মৰাৰ পিছত জমৰ ওচৰত ক'ব পাৰিলোগৈ হয় ছাৰ এইকেইদিন বিশ্বাস নকৰিব সেই কথাটোৰ ওপৰতে মই মাথা মাৰি আছো চাওক কওঁতে গানো শিয়ৰি গৈছে মই যে গৰম পানীত যে হাত ভৰাই আছো সেইটোহে প্ৰেক্টিচ কৰি আছো যাতে গৰম ইঞ্জিনৰ পৰা মই ড্ৰাগছ উলিয়াই আনিব পাৰোঁ বেছিও গম পাইছে হাফা নাথাকিব হাফা আৰু কোলা পৰি যাব তই বাৰ্ণলটো কেলে আছ ছাৰ মই কিন্তু ধৰি দেখুৱাম ভেৰি গুড 1 লাখটো পামনে ধান্দা সেইটোহে 1 লাখটো বাদ দিয়ক নাটলালটো কওঁ অপৰিষ্কাৰ ঠাইবোৰ যদি পৰিষ্কাৰ কৰি ধুনীয়া কৰোঁ তেতিয়া কিমান ভাল লাগিব চা নিজৰ বুলি হ'লনে হ'ল মেডাম ভালদৰে থৈ দিব কাইলৈ কোৰ্টলৈ যাওঁতে লৈ যাব মেডাম আপুনি টেনশ্যন নল'ব অফিচাৰ কামত মই এক্সপাৰ্ট ছাৰ আমাৰ নিজৰ ঠাইডোখৰ পৰিষ্কাৰ আৰু ধুনীয়াকৈ ৰখা সপোন দেখাটো ভুল নেকি ছাৰ মোৰ কেতিয়াও নহয় ছাৰ আমাৰ যিবোৰ লেতেৰা নৈ সুঁতি খাল বিল এইবোৰ আছে সেইবোৰ যদি চাফা কৰি ধুনীয়া কৰোঁ ৰাস্তাৰ দুই পাৰে যদি ফুল লগাই দিওঁ আৰু অপৰিষ্কাৰ ঠাইবোৰ যদি পৰিষ্কাৰ কৰি ধুনীয়া কৰোঁ তেতিয়া কিমান ভাল লাগিব ছাৰ নিজৰ বুলি শুনিয়ে ভাল লাগিছে ছাৰ সম্ভৱ হ'ব জানো কিয় নহ'ব পৃথিৱীত কিমান ধুনীয়া ধুনীয়া গাঁও আছে সেইবোৰতো তাৰ মানুহে কৰিছে আমি কিয় নোৱাৰিম ক'ৰবাত পৃথিৱীৰ ধুনীয়া গাঁওবোৰৰ নাম পাইছিলো কিন্তু ক'ত পাইছিলো হাৰ্ড ডিস্কৰ পৰা ডিলিট হৈ গ'ল নহয় ভিয়েটনামৰ ধুনীয়া গাঁওখন হৈছে কোৱাভান মৰক্কোৰ এট বেন হুডু ঠিক তেনেকে নিউজিলেণ্ডৰো আছে নিউজিলেণ্ডৰ হবিটন ভিলেজ
ইডলিৰ বুবানো নেদাৰলেণ্ডৰ গেথম মাল্টাৰ পপে জাপানৰ চিৰাকুৱাগো ইটলীৰ এলব্ৰা বেলো নৰৱেৰ ৰেইনি ইংলেণ্ডৰ বিবুৰী ডেনমাৰ্কৰ চাচাডালুৰ অষ্ট্ৰিয়াৰ হলষ্টেড পৃথিৱীৰ আটাইতকৈ ধুনীয়া গাঁও ছাৰ সেই গাঁওবোৰৰ দৰে আমাৰ গাঁও চহৰবোৰ ধুনীয়াকৈ সজাই তুলিব নোৱাৰিমনে? কিয় নোৱাৰিম অলপ কষ্ট হ'ব কিন্তু পাৰিম কষ্ট হ'লে হ'ব আৰু যদি আমাৰ কষ্টৰ ফলত আমাৰ নিজৰ ঠাইখিনি ধুনীয়া হয় আৰু ৱৰ্ল্ডত জিলিকি উঠে তাৰ কাৰণে কষ্ট কৰাটো কি ডাঙৰ কথা ঐ আহ চাফাই লাগি যাওঁ বঢ়িয়া ব'লক আহক আমাৰ অসমখন যদি ধুনীয়া হৈ পৰে কিমান যে ভাল লাগিব মেডাম মানে মইতা দেখা নাই কেনেকে লেং লেংকে দীঘল গোটেই পাণ পৰা মইতা তোৱে মেডাম উকিল মেডামে সঁচাকে মুকুতা দাদাক এছিষ্টেণ্ট লৈছে পেট পোহাই পাৰিবনে পাৰিব কোনোবা ল'ৰা ছোৱালীয়ে হ'বলা মাকৰ পেটতে কামবোৰ শিকি আহে বাৰু ভাল লাগিছে দিয়া এই মহামাৰীৰ সময়ত সি যে কাম এটা পাইছে খালি তাৰ কাৰণে মেডাম বিপদত নপৰিলেই হ'ল আৰু দাদাই আপোনাতকে বেছিকেহে কামৰ দিহা জানে দেখিছো আইনাখন অঁ ইয়াতে আছে চাওঁ যোৱা অকণমান ধৰাচোন ধৰা কমলো অলপ পিছত মোক বজাৰৰ পৰা আহি দিবিচোন অকণমান মই আপোনাৰ বজাৰ কৰি আনি দিব লাগে আগতে দিয়তো এতিয়া নাপাব হোমগাৰ্ড হয় মোৰ জানো জানে যদি বজাৰ কৰিব কিয় কৈছে লেবেল আছে মোৰ ড্ৰাগছ ধৰা মানুহ মোৰ তই আকৌ ড্ৰাগছ কেতিয়া ধৰিলি আমাৰ লগৰ এজনে ধৰিছেতো ড্ৰাগছ ধৰিছে কোনোবাই লেবেল ফালিছে আকৌ কোনোবাই তপা মূৰটোত আৰু কিমান তেল টেঙা ঘঁহি ফনিয়াই থাকে উইক এটা কিনি নলয় কিয় ল'ম ৰ'বা কামটোত সোমাইছোহে হেৰি আপোনাক দৰমহা দিবনে হাজিৰা
এই সেইবিলাক পতাই নাই ৰবা, এনেকুৱা টাইমত কামটো যে পাইছো আকৌ। তোৰ দেৰি হোৱা নাই জানো, যা আকৌ। এই মণি, জয় শুভেচ্ছা এটা নিদিয়া? ভালকে কৰিব, শুভেচ্ছা থাকিল। থেংক ইউ। মই যদি ড্ৰাগছ ধৰো মোক 1 লাখ টকা দিবনে? কমল, মেডাম, কি ভাবি আছো ইমানকৈ? মেডাম মই 1 লাখ টকাটো পামনে? কিহৰ 1 লাখ? ড্ৰাগছ ধৰা মেডাম। ড্ৰাগছ আকৌ তই কেতিয়া ধৰিলি? যদি ধৰো দিবনে তেতিয়া? আগতে ধৰি লচোন। ধৰাটো ধৰিম মেডাম, কিন্তু পইচাটো পাম নে নাই? ভগৱান, আগতে ধৰি ল, তাৰ পাছত ডিজি ছাৰক কৈ পেলাই মই তোৰ 1 লাখটো উলিয়াই দিম, হ'বনে? হ'ব মেডাম। কি হ'ব ইহঁতৰ? প্ৰথম কামত যাবলৈ ওলাইছে, তৰৈ ভাজি খুৱাই মই পঠিয়াম। মাছ অকণ গৈ ৰাতিপুৱা আনিব নোৱাৰিলে। বাৰু কামত সি তিষ্ঠি থাককচোন, মাছে মঙহে খুৱাম। হৈছে খুৰা, ধেমা ধৰাহে হ'ব নেকি? কোন ধেমা ধৰা? দাদাৰ কথা কৈছো। কাৰ? মইতাটোৰ মইতা মানে? উকিল মেমৰ কথা কৈছো। মেডাম মানে মইতা? দেখা নাই কেনেকে লেং লেংকে দীঘল, গোটেই পাণ পৰা মইতা তোৱে। মেডাম, তই 1 লাখ টকা পাবি আৰু আমি কি মাকি মাৰি থাকিম? আপুনি কেনেকে 1 লাখ টকা পাব? তই কেনেকা পাবি? ড্ৰাগছ ধৰিম। আমিও ধৰিম। কি ধৰিবাহে? ড্ৰাগছ ধৰিম ছাৰ। ভেৰি গুড। ছাৰ পাম না? চ'ৰ্চ লগাব লাগিব। জানাই দেখোন পেডলাৰ বিলাকো চালাক হৈ গৈছে। ছাৰ সেইটো নহয়, 1 লাখ টকাটো পাম না? কিহৰ 1 লাখ টকা? ছাৰ ড্ৰাগছ ধৰাৰ কাৰণে ডিজি ছাৰে যে বৰচিং বেগ 1 লাখ টকা দিছিল, আমাকো দিব না? দেখিলেতো নিদিয়ে আপোনাক। খাৰঘৰীয়া, আজিকালিতো